বন্ধুসকল আৰু এটা লগতে এটা কথা ক'ব খুজিছোঁ। এই ভিডিঅ'টো এটা ভিডিঅ' অলপ আগতে বনালোঁ। এই ভিডিঅ'টো ক'ব খুজিছোঁ, এই মানুহে যে মিয়াবিলাকক যে অপমান কৰে, আৰে মিয়া অসমীয়া এটা অসমৰ জনগোষ্ঠী কেলা। প্ৰথম কথা, অপমান কৰাৰ আগতে 10 বাৰ ভাবিব লাগে মানুহে। গেধা বুলি কওঁতে অলপ ভাবিব লাগে মানুহে। মিয়া হৈছে অসমৰ এটা পুৰণি এটা জনগোষ্ঠী। যদি তেওঁলোক যদি বিদেশীয়ে হয় তেনেহ'লে খেদি দিলেহেঁতেন চৰকাৰে। কিয় খেদা নাই? তহঁতি কেলা ফেচবুকত উল্টা পুল্টা বকিলে নহ'বতো। তেওঁলোকৰ অধিকাৰ আছে কাৰণে ইয়াত আছে। কিছুমান মিয়া মানুহে হয়তো অসমীয়াটো ভালকৈ ক'ব নোৱাৰে। আৰু তহঁতি শিকিবলৈ চান্সটো দিব লাগিব ন। আমি যদি সদায় উপলুঙাই কৰোঁ, ঠাট্টাহে কৰোঁ, মিয়া গেদা এইবোৰ যে কৈ থাকোঁ, কেলৈ শিকিব সিহঁতি? অলপ মৰমে বুজালে মানুহে কেলা, সহায় কৰিলে কেলৈ নিশিকিব? চব শিকি যাব। তেনেকৈহে মানুহ এক হৈ থাকে। যদি চবেই বেয়া, মুছলিম মানুহ যদি চবেই বেয়াই কেলা, তেনেহ'লেতো চবে গলিয়ে গলিয়ে সদায় বোম ফুটিলেহেঁতেন। তেনেকুৱা কেলৈ হোৱা নাই? গতিকে এইবোৰ ভাল বেয়া কম্পেয়াৰ কৰিবলৈ নাহিবি কেলা। মই এইটো কাৰণে কৈছোঁ যে আমাৰ মাজতো ৰেপিষ্ট আছে, সিহঁতৰ মাজতো আছে। সিহঁতৰ মাজতো ভাল মানুহ আছে, আমাৰ মাজতো ভাল মানুহ আছে। আমাৰ যদি অটল বিহাৰী বাজপেয়ী আছে, সিহঁতৰ আব্দুল কালাম আছে কেলা। এই কথাটো বুজিবি তহঁতি। আজি কালি পৰহি নিৰ্ভয়া কাণ্ড কৰিছে 4টা কেলা, চিপ দিবলগীয়া, ফাঁচি দিবলগীয়া হৈছে। সেইকেইটা কি কেলা হিন্দু নাছিলে নি? কথাটো তেনেকুৱা ধৰণৰ কথা বুজি ল'ব লাগিব কেলা। এখন মই মাত্ৰ অলপ আগতে মানে এটা বস্তু কিবা এটা শ্বেয়াৰ কৰিলোঁ যে মই ক'লোঁ ভক্তসকলক, তাৰমানে তেহেঁতৰ গাত লাগিলে কেলা। একচুৱেলি কমটো আকৌ তহঁতি প্ৰতিদিনে কেলা মুছলিমক টাৰ্গেট কৰি কথা কবি, প্ৰতিদিনে দিন ৰাত কথা নাই কেলা। আমনি লাগে। আমি কিছুমান মানুহ আছোঁ কেলা, নিজৰ দেশখন নিজৰ জাতিটো কেলা, নিজৰ ভাষাটো ভাল পাওঁ। তহঁতি ভাল নাপাওঁ, তহঁতক কেলা ৰাজনীতিৰ কাৰণে কি লাগে তহঁতি সেইটো বেলেগকৈ উলিয়া না, কৈ থাক কেলা। বেলেগত কৰিবি না। তহঁতৰ গ্ৰুপ আছে নহয়, বেলেগ ঢেৰ গ্ৰুপ আছে, পেজ আছে, ফ্ৰেণ্ড লিষ্ট আছে, সেইবোৰত কৰিবি কেলা। মোৰ পষ্টত আহি উল্টা পুল্টা নকৰিবি কেলা। কথা সিমানে। এইখন অসমত চবৰে সমান অধিকাৰ আছে, ভাৰতত সমান অধিকাৰ আছে। আৰু সেইকাৰণে আছে ইয়াত। হিন্দু হওক মুছলিম হওক সকলোৱে সমান অধিকাৰ আছে কাৰণে ইয়াত আছে। নথকা হ'লে গুচি গ'লহেঁতেন। যদি অধিকাৰ নাই তহঁতি পঠিয়াই দিয়া আকৌ। তহঁতৰ আইন নাই নে কি, কানুন নাই নে, পুলিচ নাই নে কেলা, মিলিটাৰী নাই নে কি নাই? চবতো আছে নে? গাড়ী নাই? একো নাইকিয়া হ'ল নে কিনো এইখনত? গতিকে আইনমতে যি হয় কওঁ আকৌ। তহঁতক পঠিয়াবলৈ মন আছে যদি এনেই যাকে তাকে কেলা বাংলাদেশী বিদেশী আল বাল কেলা কৈ থাকক কেলে দিন ৰাত। প্ৰমাণটো একো নাই, যুক্তিটো একো নাই, একেটা কথাকে ঘূৰাই থাকিবি কেলা। ক'লে মানে কেলা বেয়া পাওঁ। কথাটো ক'লোঁ কাৰণে গাত লাগিলে তহঁতৰ।